RCC Construction in Assam চেনেলৰ দৰ্শক মই ওয়েলকাম কৰিছো। আজি আমাৰ যেটো 3500 স্কয়াৰ ফুটৰ ছাদ ইয়াত আমাৰ ৰুমৰ গাঁথনি চলি আছে। আপোনালোকে যদি ইয়াত ৰুম কেইটা হৈছে চাই, মই যেটো থিয় হৈ আছো এই গুটেইখিনি আপোনাৰ হল ৰুমৰ পৰা গলে এইটো ৰুমটো আছে, এইটো এটা কিচেন ৰুম, এটা আছে কিচেন ৰুমৰ পৰা সিধা আপোনাৰ কৰিডৰ দি সোমাই গলে আপোনালোকে এইটো সাইডত পাব এটা বেডৰুম, এইটো বেডৰুম, এইটো বেডৰুমটো আপোনাৰ 16 ফুট বাই 14 ফুট চাং বনোৱা আছে কাৰণে মবলৈ অসুবিধা হয়। আকৌ বেডৰুমৰ সিধা সিধি আছে আপোনাৰ লেট্ৰিন বাথৰুম, এইটো আছে আপোনাৰ লেট্ৰিন বাথৰুম। পিছত আকৌ যদি আমি পিছলৈ যাই তেতিয়া হলে আপোনালোকে চাব পাৰিব এইটো আছে আপোনাৰ আৰু এটা বেডৰুম। এইটো বেডৰুমটো অলপ সাইজটো কম আছে, এইটো 14 ফুট বাই 14 ফুট। আকৌ ইফালে আপুনি আৰু এটা বেডৰুম পাব লগতে, এইটো আপোনাৰ আছে 14 ফুট বাই 14 ফুট, 14 ফুট বাই 14 ফুট একেলগত দুটা বেডৰুম। পিছত যদি আমি কৰিডৰ দি আকৌ আগুৱাই যাওঁ, এতিয়া কৰিডৰৰ মূৰত আপুনি পাব আৰু এটা বেডৰুম, এইটো আৰু এটা বেডৰুম। এইটো বেডৰুমৰ পৰা আকৌ আপুনি ইয়াত এটা পাব আপোনাৰ লেট্ৰিন বাথৰুম, এইটো লেট্ৰিন বাথৰুম। আকৌ সেইটো সাইডত আৰু এটা বেডৰুম, এইটো সাইডত আপোনাৰ আৰু এটা বেডৰুম, এইটো বেডৰুমৰ ইফালে আৰু এটা লেট্ৰিন বাথৰুম আছে। বহুতে প্ৰশ্ন কৰে যে 3000 স্কয়াৰ ফুটত ৰুম কেইটা হ'ব। আপোনালোকে যদি চাই ইয়াত আপোনাৰ হল ৰুম বহুত ডাঙৰ, এইটো হল ৰুম আছে, হল ৰুমটো বহুত ডাঙৰ। যদি ইমানটো ডাঙৰ হল ৰুমো হয় তেতিয়া হলো আপোনাৰ ইয়াত আপোনাৰ 4টা বেডৰুম আছে, 4টা বেডৰুমত আপোনাৰ 3টা বেডৰুমত এটাচ লেট্ৰিন বাথৰুম।